शुक्रबारखालि बङाइगाव जिल्लानि निउ बङाइगाव जंसनाव सेल टेक्स बिफान आरो रेलिअ पुलिसा बे सेबनाय समाव मोन 610 आरो जुथानि बस्ता मोननो हायो। कभिड एक्सप्रेसआव फुजानि सिगां आसामनि गुबुन गुबुन जायगायाव फाननो थाखाय लाबोनाय जादोंमोन बे मुवाफोरखौ। बे मुवाफोरनि बेसेनखौ 40 लाख रांसोनि जागोन होनना फोरमायदों सेल टेक्स बिफाना। बे बिथिङाव पुलिस आरो सेल टेक्स बिफाना नायबिजिरगासिनो दङ। এইটো এটা ইনফৰমেশ্যন আছিলে। ইনফৰমেশ্যনটো আছিলে আমাৰ এই কৰ বিভাগৰ। তেওঁলোকে মোক জনাইছিলে ৰাতিপুৱা এনে ধৰণৰ আগত হোৱা বুলি কৈছিলে, কিন্তু মই পোৱা নাই। ৰিচেণ্ট যিটো পালোঁ এইটো হাওৰাৰ পৰা আনে, কাপোৰ আৰু জোতা সেনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ সামগ্ৰী এনেকৈ বস্তাত লৈ আহে। এইটো কৰ ফাঁকি দি অনা বুলি মই মানে গম পাইছিলোঁ তেওঁলোকে কোৱা মতে। এতিয়া হিচাপ নিকাচ কৰি আছে। বস্তা তোমাৰ অলৰেডি 500ৰ এভভ থকা বুলি আমি এটা আইডিয়া কৰিছোঁ, কিন্তু কাউণ্ট কৰি থকা গৈছে। এতিয়া কিমান হয় এপ্ৰক্স মোৰ এটা আইডিয়া কৰিছোঁ 600 মান হ'ব লাগে। এতিয়া কাপোৰ আৰু জোতা আছে। জোতা হয় অসমৰ বিভিন্ন ঠাইত। ইয়াত দুধনৈ দেখিলোঁ, তাতে ওপৰত লিখি থোৱা আছে বস্তাত দুধনৈ, লখিমপুৰ এনেকুৱা। তাৰপিছত এইটো চাইডে বেছি আছে, গোৱালপাৰা চাইডতো আছে, বঙাইগাঁৱৰ আছে, গুৱাহাটীৰ আছে, তেনেকুৱা ধৰণৰ মানে বিভিন্ন ঠাইৰ বস্তাবিলাকৰ ওপৰত এনেকুৱা লিখি থোৱা আছে তাৰমানে। নাই, তেনেকুৱা ধৰণৰ কোনো ধৰণৰ এতিয়ালৈকে কৰা নাই। তেওঁলোকেও আইডিয়া কৰিব পৰা নাই। বস্তুখিনি চিজ কৰি লৈ যাব তেওঁলোকে এতিয়া। সেইটো কাৰণে আমিও সহায় কৰি আছোঁ, তেওঁলোকক সহযোগ কৰি আছোঁ। এতিয়া কি হয় পিছলৈকে ইনভেষ্টিগেশ্যন ওলাই আহিব বস্তুখিনি। News Desk Inside Any Bodo.